নমস্কাৰ ভূপালী শৰ্মা ব্লগছৰ আন এটি নতুন ভিডিঅ'লৈ মই ভূপালী আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মাছৰ চৰচৰি এখন বনাই দেখুৱাম আৰু মই মাছৰ চৰচৰিখন বনাম আদা গছৰ পাতৰ ৰসেৰে। মই আকৌ এবাৰ কৈছোঁ, মই মাছৰ চৰচৰিখন বনাম আদা গছৰ পাতৰ ৰসেৰে। তাৰ বাবে মই মাছখিনি প্ৰথমতে নিমখ হালধি সানি লৈ ইয়াতে মই ভাজি ল'ম। এয়া মই মাছখিনি ইয়াতে দি দিছোঁ আৰু মই মাছখিনি এতিয়া 4 পিচ মাছ মই লৈছোঁ। এই 4 পিচ মাছ মই এতিয়া ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। মাছখিনি মোৰ ভজা এয়া হৈ গ'ল, এই 4 পিচ মাছ। আৰু এতিয়া মই আদা গছৰ পাত ছিঙি আনিছোঁ আৰু এয়া হৈছে আদা গছৰ পাত। আপোনালোকে হয়তো দেখিছে ইয়াৰে পাতকেইটা দীঘল দীঘল হয় আৰু এই গছৰ পাতৰ ৰসেৰে যদি আপুনি মাছৰ চৰচৰি বনায় খুবেই ভাল লাগে। মোৰ অতিকৈ প্ৰিয় এইখন আঞ্জা, মোৰ অতিকৈ প্ৰিয়। আৰু এতিয়া মই এইখিনি ধুই লৈ মই ব্লেণ্ডাৰত দি দিছোঁ আৰু এয়া দেখিছেনে ধুনীয়া কালাৰ হৈছে, সেউজীয়া হয়, পূৰা কাৰা ডাঠ সেউজীয়াটো। আৰু এতিয়া মই কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিম এয়া, আৰু ইয়াতে দি দিম মই এতিয়া পিঁয়াজ। আপোনালোকে পিঁয়াজ যিমানকৈ বেছি দিয়ে, আচলতে পিঁয়াজ আঞ্জাত যদি বেছিকৈ দিয়ে তেনেহ'লে এনেই ভাল লাগে। আৰু মই ইয়াতে সৰু সৰুকৈ 2টা পিঁয়াজ কাটি লৈছোঁ আৰু এতিয়া মই ইয়াতে দি দিম এটা তেজপাত আৰু এইখিনি ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজিম। খুবেই চিম্পুল হ'ব আজিৰ এই চৰচৰিখন। বেছি মছলাও মই ইয়াতে ইউজ নকৰোঁ, খুবেই চিম্পুল হয় আৰু ডাঠ হ'ব চৰচৰিখন। এতিয়া মই ইয়াতে দি দিছোঁ জিৰা গুড়ি অকণমান আৰু বইল কৰি থোৱা আলু এটা মই ইয়াতে দি দিছোঁ। আপোনালোকে এটাও দিব পাৰে, 2টাও দিব পাৰে। আলু অৱশ্যে মোৰ বোধেৰে বেছিকৈ নিদিয়াই ভাল, নহ'লে চৰচৰিখন অকল আলুৱে হৈ যাব। সেইকাৰণে গতিকে মই ইয়াতে এটাই দিছোঁ মাত্ৰ আলু। ইয়াতে মই এতিয়া দি দিম নিমখ হালধি। এই নিমখ হালধিখিনি দি পেলাই মই এইখিনি অকণমান সময় লৰাই থাকিম। আপোনালোকেও এনেকৈ অকণমান সময় লৰাই থাকিব যাতে যিখিনি মছলা মই দিছোঁ বা পিঁয়াজ যিখিনি দিছোঁ সেইখিনি আকৌ ভালদৰে অকণমান ভজা যায়। আৰু এতিয়া মই ইয়াতে দি দিম আদা গছৰ যিটো পাত মই ৰস উলিয়াই লৈছিলোঁ, সেই ৰসখিনি মই ইয়াতে দি দিম। আৰু এইখিনি মই এতিয়া আকৌ এনেদৰে লৰাই দিছোঁ আৰু এবাৰ উতল অহাৰ পিছত যেতিয়া এবাৰ উতলিব, প্ৰথমবাৰ উতলিব আৰু তেতিয়া আমি ইয়াতে দি দিম মাছখিনি। এয়া উতলিবলৈ ধৰিছে আৰু ইয়াতে মই দি দিছোঁ মিট মছলা অকণমান। আচলতে এই চৰচৰিখন বনালে মই মিট মছলা দিওঁৱেই। সাধাৰণতে মিট মছলাটো মাংসতে দিয়া যায়, কিন্তু মই এইখন চৰচৰি বনালে দিওঁ। আৰু দি দিম মই এতিয়া গৰম মছলা অকণমান। এয়া খুব ধুনীয়াকৈ উতলি উঠিছে আৰু মই ইয়াতে দি দিম এতিয়া মাছখিনি আৰু এই মাছখিনি মই খুব ধুনীয়াকৈ উতলাম।
এয়া আঞ্জাখন খুব ধুনীয়াকৈ গোট খাই গৈছে আৰু এতিয়া মই এই গেছটো অফ কৰি দিম আৰু এয়া দেখিছেনে কিমান ধুনীয়া হৈছে মোৰ এই মাছৰ চৰচৰিখন যদি আপোনালোকৰ আজিৰ ভ্লগটি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ আৰু লগ পাম মোৰ নেক্সটটো ভ্লগত থেংক ইউ